প্ৰথমতে এইটো দৃশ্য চাওক। আজি মই 9টা বজাত সাৰ পাইছোঁ, ইপিনে আকৌ 10টা বজাত অফিচো আছে। একো কাম নকৰাকৈ ৰুমৰ সময়মতে অফিচ গৈ পালোঁ। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালে গোটেইখিনি কাম অকলে কৰিবলগীয়া হয়, যেতিয়া কেতিয়াবা বহুত বেছি ভাগৰ লাগে। ইপিনে আকৌ ৰাতিপুৱা একো খাই নগ'লো বাবে ওচৰৰ দোকানখন চাহ খাবলৈ গ'লোঁ, কিন্তু দোকানখন বন্ধ। অন্য এখন দোকানৰ পৰা ফ্ৰুটি আৰু এপেকেট বিস্কুট আনি খালোঁ। অকণমান কাম কৰাৰ পিছত দুপৰীয়াৰ ভোকটো লাগিলেই নহয়। প্ৰথমতে জমেটো খুলি চালোঁ, কিন্তু নাই, ইমান দামেৰে নহ'ব। সেই বুলি ভাবি বেগৰ পৰা পইচা ওলাই পুৰি চব্জি খাবলৈ গ'লোঁ 30 টকাত। মোৰ দৰমহা বেছি নহয়, গতিকে মই ভাবি চিন্তি খৰচ কৰিবলগীয়া হয়। কিন্তু এয়া যে কাম কৰি আছোঁ, মই নিজৰ ওপৰতে বহুত বেছি গৰ্বিত। কামৰ কোনো সৰু ডাঙৰ বোলা বস্তু নাই। যিদিনাখনে আপোনাৰ মনলৈ আহিব যে ইমান সৰু কাম কৰি আছোঁ, বেলেগ মানুহেনো কি ক'ব, সেইদিনাখনে আপুনি বুজিব যে আপুনি আচলতে নিজৰ বাবে জীৱনটো জীয়াই থকা নাই, বেলেগ মানুহৰ বাবে জীয়াই আছে। সকলো মানুহৰ চিন্তাধাৰণা বেলেগ বেলেগ, গতিকে সমাজখনৰ মতে চলিলে আমাৰ জীৱন কেতিয়াও নচলে। এটা কথা মনত ৰাখিব, আমাৰ চাৰিওকাষে যিমানবোৰ মানুহ আছে তাৰে কিন্তু 10% মানুহে আমাৰ ভাল হোৱাটো বিচাৰে, বাকী 90% মানুহে আমাৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে। গতিকে বাহিৰা মানুহৰ কথা ভাবি কেতিয়াও সময় নষ্ট নকৰিব। এইফালে আকৌ কাম কৰোঁতে বহুত বেছি ৰাতি হ'ল, গতিকে ভাত নোখোৱাকৈ শুলোঁ। আজিলৈ ইমানে।